নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আজি আমি এয়া চাব আহিছে আন্ধেৰা গোটেই বঙাইগাঁও যাই আছোঁ পোৱালি ডেলিভাৰী কৰাৰ কাৰণে। আৰাই ডেলিভাৰী কৰিম, যোনটো গোটেই বছৰতে কৰি দিয়ে সেইটো আপোনালোকে ভিডিঅ'টো সকলো চাই থাকিব। আমি কেনেকৈ পোৱালিবোৰ ডেলিভাৰী দিওঁ, কেছ অন ডেলিভাৰী কৰিম যিহেতু আজি। তো কেছ অন ডেলিভাৰী কি কৰিম, ব্লেক অপছ অলপ আছে, তাৰপিছত আপোনাৰ আৰ আছে, লোকেল হাঁহ আছে, লোকেল মুৰ্গী আছে। গাড়ী ভৰ্তি কৰি লৈ যাম, আপোনালোক দেখাম। আৰু কোনোবা যদি বাল্ক কোৱান্টিটি মানে ডাঙৰ বেছি চাইজৰ 1000 2000 এনেকৈ পাৰ পিছ পোৱালি লাগে আৰ লোকেল হাঁহ লোকেল মুৰ্গী আমাক যোগাযোগ কৰিব পাৰে। আমি কেছ অন ডেলিভাৰী কৰোঁ, কোনোবা অফিচিয়েল অৰ্ডাৰ হ'লে যোগাযোগ কৰিলে আপোনালোকে পাই যাব। তো ভিডিঅ'টো সকলো চাই থাকক, গম পাব। আৰু আমি আহি গ'লোঁ আমাৰ ফাৰ্মত, অৰ্থাৎ য'ত পোৱালিবোৰ আছিলে তাত আমি আহিলোঁ আৰু পোৱালিবিলাক পেকিঙৰ কাৰণে ৰেডি কৰি আছোঁ। আপোনালোকক দেখাই দিছোঁ যে কিমান পোৱালি আমাৰ ষ্টক আছে। কোনোবাই যদি বাল্ক কোৱান্টিটিত অৰ্ডাৰ কৰিব খোজে কৰিব পাৰে। অল অভাৰ নৰ্থ ইষ্ট ডেলিভাৰী আপোনালোকে চাব পাৰিছে কিমান আছে। আমাৰ আগন্তুক আকৌ নতুন হেটছ আছে, কোনোবা যদি লাগে যোগাযোগ কৰিব পাৰে। আপোনালোকে ভিডিঅ'টো সকলো চাই থাকিব, তেতিয়াহে গম পাব আমি কেনেকৈ ডেলিভাৰী কৰিছোঁ আৰু কেনেকৈ ডেলিভাৰী কৰি আছোঁ। ডিমাপুৰ যাব 600 আড়াই আৰু এইখিনি মাল ডিমাপুৰ যাব। আপোনালোকে চাইছে পেকিং কৰি ৰখা হৈছে। তাৰ লগতে গোটেই দিন আমি লোকেল হাঁহ লোকেল মুৰ্গী এইবিলাক ডেলিভাৰী কৰোঁ। বস্তুখিনি মই পেকিং কৰি থৈ আপোনালোকক দেখাই কেনে অন্য বহুত বস্তু লৈ কিনে যাম ডেলিভাৰী কৰিবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়াহে গম পাব যে কেনেকৈ ডেলিভাৰী কৰোঁ, ডেলিভাৰী প্ৰচেছবোৰ কেনেকুৱা, বাল্ক কোৱান্টিটি অৰ্ডাৰ কৰিলে কেনেকুৱা হয়। আৰু আপোনালোকে চাব পাৰিছে এতিয়া মই 1000 মোটামুটি 1200 মান আড়াইৰ পোৱালি লৈ যাই আছোঁ বঙাইগাঁও। এইটো কেছ অন ডেলিভাৰী হ'ব। তাৰ লগতে 250-300 মান হাঁহৰ পোৱালি আছে, তাৰ লগতে আৰু বহুত কিবা কিবি আছে। আপোনালোকক দেখাম আমি কেছ অন ডেলিভাৰী কেনেকৈ কৰোঁ, ঠিক আছে। আড়াইৰ পোৱালি আৰু এয়া চাব পাৰিছে। আৰু এইখিনি ৰাস্তাতে ডেলিভাৰী দি আছোঁ, কাষ্টমাৰে চেক কৰি লৈ আছে। কাষ্টমাৰ ডিউটি চেক কৰি লোৱাটো, গণি লোৱাটো। এইখিনি ৰাস্তাতে দি যাই আছোঁ। তাৰ লগতে আপোনালোক দেখাম যে পোৱালিবোৰ কোৱান্টিটিত কিমান কোৱান্টিটিত দিওঁ, এইটো আমি নৰ্থ চালমাৰত দিছোঁ। কোনোবা যদি লাগে যোগাযোগ কৰিব পাৰে। আৰু মালখিনি যিহেতু আমি বেপাৰীক দিলোঁ, সেইকাৰণে বেপাৰীৰ ফেচটো দেখাব নোৱাৰিলোঁ, যাৰ বাবে অতি দুখিত আমি। কাৰণ বেপাৰীৰ ফেচটো দেখালে কি হয়, তাৰ বেপাৰ বাণিজ্য সকলো নষ্ট হৈ যায়। আৰু মানুহজনক আমি পোৱালিখিনি গতাই দি কেনে গুচি আহিলোঁ। এইখিনি হৈছে হাঁহৰ পোৱালি, তাতে 200 মান হাঁহৰ পোৱালি আছে, লোকেল হাঁহৰ পোৱালি, আৰু 1000 মান আপোনাৰ আছে আড়াইৰ পোৱালি। তো আজিৰ ভিডিঅ'টো মই আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে।